শুনিছো আজি বোলে নতুন ইনচাৰ্জে চাৰ্জ লৈ অপাৰেশ্যনলৈ গৈছে। কত মোটা মোটা ইনচাৰ্জে মোৰ ওজন কমাব নোৱাৰে আৰু লেডি এই ইনচাৰ্জজনী ইয়াংনে মই দেখাই নাই নহয়। একেবাৰে ফ্ৰী কিন্তু বিয়া হোৱা কোনো কথা নাই। কত বিয়া হোৱা তাকে ডাঙৰ কথাটো হ'ল তাইৰ ছোৱালী এজনীও আছে। থাকো কত ল'ৰা ছোৱালী আৰু ডিভোৰ্চ দি এইটোৱে কিন্তু তুমি কোনো ভগা চৰা কথা ক'লা দেই। তাইবোৰ কথা শুনিব বাকী এটা কথা গম পাইছো আমাৰ যে এমএলএ ছাৰ খাস মানুহ বলদত তেওঁ কেইদিনমানৰ পৰা নিখোজ হৈ আছে গম পাইছো আৰু দত্তক হত্যা কৰা হৈছে। কোনে কৰিছে কিবা গম পাই নাই? মোক সুধিছে পুলিচ আপুনি নে মই? আপুনিতো ৰিপৰ্টাৰ মানুহ, আপুনিতো পুলিচত কিয় আগত দৌৰে? শুনিছো মহিম ৰাজখন আমাৰ কোনোবা এজন ব্যৱসায়ীয়ে হত্যা কৰিছে। মানুহজন বোলে ভয়ংকৰ অসুৰ প্ৰকৃতিৰ মানুহ কিন্তু শুনে কি হব ইন্সপেক্টৰ চন্দ্ৰাৱলী ৰাজকুমাৰ কিন্তু দম আছে দেই মানি আৰু চাকৰি জইন কৰিয়েই প্ৰথম দিনাই তাক হোটেল ঋষি ৰেজেঞ্চিৰ পৰা উঠাই লৈ আহিছে। কি কয় আৰে তাইৰ নামটো চন্দ্ৰাৱলী ৰাজকুমাৰী? Yes, my name is Chandravali Rajkumari. কিন্তু চাকৰি কৰি অহা ঠাইৰ পৰা কিন্তু বাঘিনী ৰাজকুমাৰী বুলি জানে। বাঘে যেনেকৈ চিকাৰ খেদি খেদি ধৰে ময়ো ঠিক তেনেকৈ ধৰো। অকল ধৰাই নহয় তাৰ পাছত চুবাও আৰু অকল চুবই নহয় তাৰ পাছত পেটতো ভৰাও মানে জেইলত। শাৰ্টৰ বুটাম কিয় ফুটাই আছে? চৰি মা। আৰু তুমি ইয়াত কি কৰিছা? তোমাৰ ডিউটি ইয়াত নেকি? নহয় ছাৰ মানে মেডাম ইয়াত কি কৰি আছা? একো কৰা নাই ছাৰ মানে মেডাম এই আছামীজন ক'ত আছে? মানে নামটো শুনাৰ পৰা এই অসুৰটোক চাবলৈ বৰ মন গৈ আছে। তাৰ অসুৰ গিৰি মই কেনেকৈ ফালি আছো চাই থাকক। বহু ডাঙৰ ডাঙৰ মাফিয়া এই চন্দ্ৰাৱলী ৰাজকুমাৰী বুলেটৰ চিকাৰ কৰিছে আৰু ই কি এটা সাধাৰণ স্মাগলাৰ। হয় হয় মেডাম একদম হয়। নহয় মানে মেডাম আপোনাৰ যে দম আছে সেইটোহে কৈছো। এই স্থানীয় ৰিপৰ্টাৰসকল আহি পালে এইটো কিন্তু মেডাম এটা নিউজ হ'ব লাগিব দেই। মই আহিছো আৰু দেখুৱাই নেকি? হয় আমি বাৰম্বাৰ কৈ আছো সাধু লাইভ হৈছে এইজনে নিকৃষ্ট হত্যাকাৰী যে উপলব্ধ হত্যা কৰিছে লাইভ কৰা সেয়া হত্যা কৰা নাই সন্দেহ প্ৰথমতে মই হত্যাকাৰী প্ৰমাণ কৰোঁ আপোনাৰ কোনো মূল চলাই হত্যা কৰিলে আসামি কোন আসামি আরে প্রথমে মই হত্যাকারী বলে প্রমাণ করো তারপরে আসামি বুলি কব। মই কি কৈছো শুনা নাই? লৈ যোৱা। কি কৈছ আপুনি আমাৰ ভিডিঅ' কৰিছে নেকি? ভাইটি তুমি কি কথা কৈছা? মইতো প্ৰাকৃতিক সৌন্দৰ্যবিলাকৰ ভিডিঅ' কৰি আছো। কেমেৰাটো মই তোমাক কিয় এইটো মই মোৰ সংসাৰ চলাই আছো। ভালেৰে কৈছো কেমেৰাটো দিয়ক নহ'লে কিন্তু মই কেমেৰা ভাগি পেলাম। আৰে কেমেৰাটো দিয়া বুলি কৈছো নহয় এতিয়া। মইতো যামেই মই যাবলৈ আহিছো কিন্তু তুমি মোৰ লগত যিটো কৰিলা বৰ ভাল কাম নকৰিলা আৰু ইয়াৰ জবাব এটা মই তোমাক দিমেই অতি শীঘ্ৰে দি আছো। আৰু শুনা এনেকুৱা ধৰণৰ পাৰ্থক্য অকল প্ৰেমেই নকৰে আৰু বহুত কিবা কিবি কৰে আৰে কৈছিলো নহয় নিউজ এটা হ'ব বুলি। কি চাই আছে? স্মাগলাৰ হয় মই লাইভ কৰি নখা মিলি যাব তাকেইটো সুধিছো কি আছে পেকেটত? আৰে তাকে সুধিছো কি এইটো? এইটো ড্ৰাগছৰ পেকেট। তাৰমানে তই ড্ৰাগছ লহ এতিয়া কেনেকৈ পলাবি? পলা মই তোক এনকাউণ্টাৰ কৰিম। পলা তুমি
কেঁচা খিলাৰী নহয় কি কৰা তুমি মা মই তোমাৰ এই ল'ৰাটোৰ লগ কৰিবলৈ মানা কৰিছিলো নে নাই ইমান তই চিকুটিৰ পিছতো কেনেকৈ গুদামৰ মাল লোড কৰি এটা গুদাম বোমাৰে উৰুৱাই দিলে এমেলে ধন অঞ্চলটো ডকাইতি কৰি এমেলে ধন সকলো লৈ গ'ল এইটো কাম কোনে কৰিব পাৰিছে মহিম ৰাজখোৱাৰ বাহিৰে আন কোনো নহয় কাৰণ সি গছ নৰুৱে ডাইৰেক্ট ফল খায় গতিকে মই মহিম ৰাজখোৱাৰ হোটেলখন তালাচী কৰিব বিচাৰোঁ প্লিজ ছাৰ চোৰ চোৱাৰ পিছত বুদ্ধি ওলাই লাভ নাই আপোনালোকে ভাবে নেকি যে ডকাইতি কৰা মালবোৰ আপোনালোকে বিচাৰি পোৱাকে এইখন চহৰতে আছে আৰে গুদামৰ কাঠ ৰাতিয়ে ট্ৰেইনেৰে চহৰৰ পৰা ওলাই গ'ল গুদাম জ্বলাই মোৰ মানুহবোৰে গুদামলৈ দৌৰাই মোৰ ভাল শক্তিৰে খালী কৰি পেলালে তিতাৰে কিমান আছিল আপোনালোকে জানে আপোনালোকক জনাই মোৰ একো লাভ নহয় আপোনালোকে নামত পুলিচৰ পোচাকযোৰ পিন্ধি আছে কিন্তু কামত সকলো জিৰো চৰি ছাৰ আপুনি তেনেকৈ নক'ব আমি ডিউটিত একো গাফিলতি কৰা নাই মই পোৱা খবৰ মতে এইটো ৰুলিং পাৰ্টি কেণ্ডিডেট মনজিত মিশ্ৰৰ কাম আপোনাৰ ধাৰণা ভুল এইটো মহিম ৰাজখোৱাৰ কাম মনজিত মিশ্ৰ ইমান হিংসাত্মক কাম কৰিব নোৱাৰে তাৰ ৰাজতে নাই মই গেৰাণ্টি দি কওঁ এইটো কাম মহিম ৰাজখোৱাই কৰিছে এই অসুৰটোৱে কৰিছে আপুনি মোক চৰচৰাই দিয়ক ছাৰ এটা ক্লু পালে তাক মই চুচৰাই লৈ আহিম নাই নোলায় একো নোলায় ই মহিম ইমান আচৰিত বস্তু যে সি ক'তো একো প্ৰমাণ থৈ নাযায় গতিকে প্ৰথম নিমন্ত্ৰণী পত্ৰখন মই আপোনাকে দিবলৈ মোৰ লগত চেলেঞ্জ কৰিছিল নহয় যে ঋষভৰ মন ভঙা কাম আপুনি কাকো কৰিব নিদিয়ে কি মন ভাগিলনে তেওঁৰ চকু পানীয়ে কয় যে প্ৰেম কিমান গভীৰ আছে মই কৈছো নহয় মন বেয়া নকৰিবা তোমাৰ লগত মই আছো এইখন বিয়া হ'ব নোৱাৰে মই হ'বলৈ নিদিওঁ কোনে বাধা দিব মই বাধা দিম কিয় বাধা দিবা বাপেক হিচাপে অধিকাৰ দেখুৱাব মোৰ সোণাৰ গাত মোৰ তেজ বৈ আছে পিউৰিফাই যদি পাৰা তাই গাৰ পৰা মোৰ তেজখিনিকে বাহিৰ কৰি দিয়া এটা কথা নাপাহৰিবা চন্দ্ৰাৱলী তুমি সেই অধিকাৰ তুমি সেইদিনাই হেৰুৱাইছিলা যিদিনা মই তোমাৰ হাতত হেণ্ডকাপ লগাই থানালৈ লৈ আনিব লগা